নমস্কাৰ আজিৰ এই ভিডিঅ'টো 30টা সাধাৰণ জ্ঞানৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু এনসাৰৰ কথা আলোচনা কৰিম ইয়াতে 9 সেকেন্ড সময় থাকিব যদি আপুনি সেই 9 সেকেন্ডৰ আগতে যদি উত্তৰটো দিব পাৰে তেন্তে কমেন্ট কৰি জনাবচোন তেন্তে বলকচোন দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰো মতিলাল নেহৰু ক্ৰীড়া বিদ্যালয় হাৰিয়ানাৰ কোন ঠাইত অৱস্থিত টাইম ষ্টাৰ্ট উত্তৰ ৰায়সোনপত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰী ক'ত মৃত্যু হৈছিল টাইম ষ্টাৰ্ট উত্তৰ তাছখণ্ড কালিদাসে কোন ভাষাত ৰচনা লিখিছিল টাইম ষ্টাৰ্ট উত্তৰ সংস্কৃত ভাষাত মাইকেল অডায়ৰ যিয়ে 1940 চনৰ 12 মাৰ্চত জালিয়ানৱালা বাগ গণ হত্যা সংঘটিত কৰিছিল লণ্ডনত তেওঁ কোনে হত্যা কৰিছিল টাইম ষ্টাৰ্ট উত্তৰ উধম সিঙে সত্যশোধক সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল টাইম ষ্টাৰ্ট উত্তৰ মহাত্মা জ্যোতিবা ফুলে তোডা জনজাতি কোনখন ৰাজ্যত বাস কৰে টাইম ষ্টাৰ্ট উত্তৰ তামিলনাডু আৰিয়ান ভি ভাষাৰ প্ৰথমখন চলচ্চিত্ৰ কোনখন টাইম ষ্টাৰ্ট উত্তৰ চন্দৱাল অসমৰ পুৰণি নাম কি টাইম ষ্টাৰ্ট কামৰূপ নাইবা প্ৰাগজ্যোতিষপুৰ প্ৰকল্প বাস কেতিয়া আৰম্ভ হৈছিল টাইম ষ্টাৰ্ট উত্তৰ 1983 চনত কোনটো উপাদানৰ বাবে পিয়াজ নহৰুৰ গোন্ধ আছে টাইম ষ্টাৰ্ট উত্তৰ ছালফাৰ কেন্দ্ৰ ৰাজ্য সম্পৰ্ক অধ্যয়ন কৰিবলৈ কোনটো আয়োগ গঠন কৰা হৈছিল টাইম ষ্টাৰ্ট উত্তৰ চৰকাৰীয়া আয়োগ নতুন দিল্লীৰ স্থপতি কোন আছিল টাইম ষ্টাৰ্ট উত্তৰ এডউইন লুৰ্টিন ইংলেণ্ড মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজত প্ৰদক্ষিণ কৰা গ্ৰহ কি গ্ৰহ বুলি কোৱা হয় টাইম ষ্টাৰ্ট উত্তৰ শুক্ৰ গ্ৰহ পৃথিৱীত দিন-ৰাতি ক'ত সমান টাইম ষ্টাৰ্ট উত্তৰ বিষুৱ ৰেখাত মীনাক্ষী মন্দিৰ ক'ত অৱস্থিত টাইম ষ্টাৰ্ট উত্তৰ মাদুৰাই তামিলনাডু কোনখন দেশে পৃথিৱীৰ সৰ্বাধিক গাখীৰ উৎপাদন কৰে টাইম ষ্টাৰ্ট উত্তৰ ভাৰত পাগল কুকুৰে কামোৰাৰ ফলত কি ৰোগ হয় টাইম ষ্টাৰ্ট উত্তৰ জলাতংক বা হাইড্ৰফোবিয়া দক্ষিণ ভাৰতৰ সৰ্বোচ্চ পৰ্বত শৃংগ কোনটো টাইম ষ্টাৰ্ট উত্তৰ আনিমুদি চৰ্দাৰ সৰোবৰ প্ৰকল্প কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে টাইম ষ্টাৰ্ট
উত্তৰ নৰ্মদা নদীৰ ওপৰত। তামিলনাডু আৰু অন্ধ্ৰপ্ৰদেশৰ উপকূলৰ নাম কি? টাইম ষ্টাৰ্ট। উত্তৰ কুৰুমণ্ডল উপকূল। জালিয়ানৱালা বাগ গণহত্যা কেতিয়া আৰু ক'ত সংঘটিত হৈছিল? টাইম ষ্টাৰ্ট। উত্তৰ 1919 চনত অমৃতসৰত হৈছিল। ৰাজস্থানৰ কোনখন জিলাত এয়াৰ কাৰ্গো কমপ্লেক্স অৱস্থিত? টাইম ষ্টাৰ্ট। উত্তৰ জয়পুৰ। কোনে বিট ফিৰিঙ্গি কো শ্লোগান দিছিল? টাইম ষ্টাৰ্ট। উত্তৰ মংগল পাণ্ডে। কোনে বেদলৈ ঘূৰি যাওক শ্লোগান দিছিলে? টাইম ষ্টাৰ্ট। উত্তৰ দয়ানন্দ সৰস্বতী। 1912 চনত আল হিলাল বাতৰি কাকত কোনে আৰম্ভ কৰিছিল? টাইম ষ্টাৰ্ট। উত্তৰ মৌলানা আবুল কালাম আজাদ। সুভাষ চন্দ্ৰ বসুৱে 1939 চনত কংগ্ৰেছ এৰি কোনটো দল প্ৰতিষ্ঠা কৰিছিল? টাইম ষ্টাৰ্ট। উত্তৰ ফৰৱাৰ্ড ব্লক। নেভেল একাডেমী ক'ত অৱস্থিত? টাইম ষ্টাৰ্ট। উত্তৰ গোৱা। নিউটন কোনে আৱিষ্কাৰ কৰিছিল? টাইম ষ্টাৰ্ট। উত্তৰ জেমছ চেডবিকে। ৰামায়ণ কোনে লিখিছিল? টাইম ষ্টাৰ্ট। উত্তৰ মহৰ্ষি বাল্মীকিয়ে। ৰাৱণৰ দেউতাকৰ নাম কি আছিল? টাইম ষ্টাৰ্ট। উত্তৰ বিশ্বা। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰি দিয়া নাই ছাবস্ক্ৰাইব কৰি দিব প্লিজ।